যে আমাৰ অনাৰেবল ডক্টৰেট কনফাৰ্ম কৰিছে ইউনিভাৰ্চিটি অফ আমেৰিকা। আমি মুম্বাইলৈ গৈছিলোঁ আৰু তাতে আমি অলৰেডি এপ্লিকেশ্যন একচুৱেলি ফৰ্ম ফিল আপ কৰিছিলোঁ। চ' তাতে তেওঁলোকে জুৰি বহি পেলাই ছাৰক তাতে কনফাৰ্ম কৰিছে আৰু তাতে ডক্টৰ মধু কৃষ্ণন তেওঁ ইউনিভাৰ্চিটি অফ আমেৰিকা আহিছিলে মুম্বাইলৈ আৰু ছাৰক ডক্টৰেট দিছে ছ'চিয়েল ছাৰ্ভিচত। চ' ছাৰ ইয়াতে আছে, কিবা যদি সুধিব বিচাৰে। চ' সেইটো আমাৰ কাৰণে খুব ডাঙৰ যিহেতুকে তেওঁ ছ'চিয়েল ছাৰ্ভিচ কৰিছে আৰু মানে গোটেই ইউনিভাৰ্চিটি অফ আমেৰিকাৰ পৰা তেওঁলোকে আহি পেলাই মুম্বাইত আহি পেলাই যিহেতুকে ছাৰ আমাৰ কাৰণে খুব গৰ্বৰ কথা যে তেখেতে সেনেকৈ কৰিছে। On 24th of November আমি বম্বেলৈ গৈছিলোঁ। তাতে ডক্টৰ প্ৰফেচাৰ মধু কিষণ তেখেত ইউনিভাৰ্চিটি অফ আমেৰিকা ডিন হয় আৰু তেখেতে আমাক ছ'চিয়েল ছাৰ্ভিচৰ ওপৰত যেতিয়া মোৰ বেকগ্ৰাউণ্ডটো চালে, তেওঁলোকে ষ্টাডি কৰিলে। ছ'চিয়েল ছাৰ্ভিচৰ ওপৰত মোক ডক্টৰেট ডিগ্ৰী, অনাৰী ডক্টৰেট ডিগ্ৰী দিয়া হৈছে আৰু মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছ'চিয়েল ছাৰ্ভিচত এনেকুৱা হয়, আমি কিছুমান যেতিয়া আমি PhD কৰোঁ বা হায়াৰ এইটো কৰিব লগা হয়, তেতিয়া ইট মে টেক 3 to 5 years। বাট কিছুমান ছ'চিয়েল ছাৰ্ভিচ এনেকুৱা হয় প্ৰলং সময়ত 10 বছৰ, 15 বছৰ, 20 বছৰলৈকে মানুহে ছ'চিয়েল ছাৰ্ভিচ কৰি থাকে, যেনেকুৱা ৰিকগনাইজ নহয়। তো তেওঁলোকে সেইটো ৰিকগনাইজ কৰিছে। মই বাক্সা জিলাত এটা টি প্লেণ্টেশ্যন এটা মুভমেণ্ট আনিছিলোঁ এটা সময়ত। 2008ত মই চাকৰি কৰি আছিলোঁ আগতে ফাৰ্মা ফিল্ডত। 2008ত মই চাকৰি এৰি কিনে মই গাঁৱলৈ ঘূৰি আহিলোঁ। গাঁৱত ঘূৰি অহাৰ পিছত মই টি প্লেণ্টেশ্যন আৰম্ভ কৰিলোঁ। বাই ডেট টাইম অনলি ওদালগুৰি ডিষ্ট্ৰিক্ট আমাৰ BTRত টি প্লেণ্টেশ্যনৰ লগত জড়িত হৈ আছিল বেছিকৈ। তাৰপিছত বাক্সা জিলাত মই ইণ্ট্ৰডিউচ কৰিলোঁ। তো লাহে লাহে এনেকুৱাকৈ 5-10 বছৰ যোৱাৰ পিছত মোৰ দেন 350 টি গ্ৰ'ৱাৰ্ছ আছে এতিয়া। আৰু তেনেকুৱাকৈ মানুহৰ আমাৰ গাঁৱৰ যিহেতু আমাৰ ভূটান বৰ্ডাৰ এৰিয়া, কিছুমান খেতি আমি কৰিব নোৱাৰোঁ বিকজ অফ হিউমেন এলিফেণ্ট কনফ্লিক্ট। তো হাতীয়ে নষ্ট কৰি দিয়ে। তাৰ কাৰণে মই ট্ৰেডিশ্যনেল আমাৰ যিবোৰ আমি খেতি কৰোঁ তাৰ পৰা কনভাৰ্ট কৰি কিনে চাহ ৰোৱা আৰম্ভ কৰিলোঁ। সকলোৰে মেধিপাট্টা মাটিত চাহ ৰোৱা আৰম্ভ কৰিলোঁ। আৰু টি বৰ্ডৰ লগত আমি জড়িত হৈ বিভিন্ন যেনেকুৱা টি বৰ্ডৰ পৰা সুবিধাবোৰ থাকে সেইবোৰো প্ৰদান কৰিবলৈ সক্ষম হ'লোঁ। আৰু তেনেকুৱা গৈ গৈ এটা ডাঙৰ ছ'চিয়েল ৰিফৰ্ম হ'ল। মোৰ দেন 350 গ্ৰ'ৱাৰ্ছ হ'ল। আৰু সেই 350 গ্ৰ'ৱাৰ্ছৰ লগত আৰু মোৰ দেন 3000 পৰিয়াল তাৰ পৰা উপাৰ্জন পাবলৈ সক্ষম হৈছে। আৰু আজি এটা ভাল পৰিৱেশ এটা মোৰ সমষ্টিত হৈছে। মই 2015 চনত প্ৰথমবাৰ বিজেপিৰ মই অকলে ইলেকশ্যন জিকি আহিলোঁ, BTR ইলেকশ্যন। তো দ্বিতীয়বাৰ আকৌ 2021 চনত আকৌ মোক পাৰ্টীয়ে টিকেট প্ৰদান কৰিলে। দ্বিতীয়বাৰ আকৌ মই জয় হৈ আহিলোঁ। আৰু সেইখিনি দীঘলীয়া সময়ত সমাজৰ লগত কাম কৰি, সমাজৰ লগত জড়িত হৈ থকাত তেওঁলোকে এইখিনি ষ্টাডি কৰি কিনে মোক সেই ডিগ্ৰীটো প্ৰদান কৰিছে। নাছিলোঁ, সৰুৰ পৰা দেউতাৰ ইচ্ছা আছিল যে মোক ডক্টৰ বনাব বুলি। মই সেই ক্ৰমে বিভিন্ন স্কুলত গাঁৱৰ মানুহ কিন্তু ইংলিছ মিডিয়াম স্কুলত পঢ়াইছে গুৱাহাটীত। তাৰপিছত মই সৈনিক স্কুলত পঢ়িলোঁ, কিন্তু দুৰ্ভাগ্যৰ কাৰণত মই ডক্টৰ হ'ব নোৱাৰিলোঁ। কিন্তু আজি কমচে কম মোৰ ডক্টৰ উপাধিটো মই নামৰ সন্মুখত লিখিব পাৰিছোঁ, তাৰ কাৰণে মই বহুত সুখী। আৰু তেওঁলোকে যে এইখিনি কথাত তেওঁলোকে ৰিকগনাইজ কৰিছে, মই তাৰ কাৰণে বহুত সুখী। মই প্ৰফেচাৰ মধু কৃষ্ণনজীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ কাৰণে আমাৰ বাহিৰত জানে, বাহিৰৰ মানুহৰ কাৰণে এইটো এটা ডাঙৰ ৰিফৰ্ম, কিন্তু আমাৰ কাৰণে এইটো এটা সৰু বস্তুহে যেন আমি অনুভৱ কৰোঁ। দেন মই যিহেতু তেওঁলোকক ক'লোঁ যে মই ইমান ডাঙৰ কামটো একো কৰা নাই, তেওঁলোকে সেইটো বুজালে যে চাওক এই বস্তুটো দেখাত সৰু কিন্তু আচলতে বহুত ডাঙৰ। আপুনি ইমান মানুহক সংস্থাপন দিছে, আপুনি গভৰ্ণমেণ্টক টেক্স দি আছে, আপুনি নিজে ইনকাম কৰি আছে আৰু বেলেগকো চলাই আছে, আপোনাৰ লগত ইনডাইৰেক্টলি কিমান মানুহ জড়িত হৈ আছে, এইটো বহুত ডাঙৰ কথা হয়। চ' সেইকাৰণে তেওঁলোকে মোক এইটো প্ৰদান কৰিছে, তাৰ কাৰণে মই বহুত সুখী। পিছত আছিলোঁ মাৰ্কেটিঙত কাম কৰিছিলোঁ। মই 2-3টামান কোম্পানীত কাম কৰিছিলোঁ 5 বছৰ। ফাৰ্মাচিউটিকেল চায়েন্স, ফাৰ্মা মাৰ্কেটিঙত আছিলোঁ মই।